লাষ্টত আছে যে আপোনালোকে চাব কেনেকুৱা লাগে। এইটো যেনেকুৱা ইঞ্জিল থাকে আপোনালোকক মই দেখাই আছো, যিটো ইঞ্জিল হয় এইটো ইঞ্জিল, এইটো হ'ল চাকা, এইটোৰ মাথা। যিমান চাই আছে বীৰ যোদ্ধাসকলে আছিল আমাৰ ইয়াত, মানে যিমান আছিল মানে আপুনি চাইছে কিমান ভাল ভাল অসমত মানে মোগলসকলে আক্ৰমণ কৰিবলৈ আহিছিল, কিন্তু মোগলসকলে ভাৰতৰ সকলোখিনি আক্ৰমণ কৰিছিল, কিন্তু আমাৰ অসমখন আক্ৰমণ কৰি আপোনালোকে চাইছে নেভিগেটৰ জাহাজ K89 এইটো জাহাজ ইয়াৰ পৰা কৰিছিল। চিলুট জনাইছো তাক, ই আমাৰ দেশৰ বন্ধুসকল। আপোনালোকক মই কৈ আছো যে আমাৰ অসমত আহিলে এইবিলাক খাই যাব, কেতিয়াও আমাৰ অসমক বিদেশীক হাতত তুলি দিব। অসমৰ গৌৰৱ আছিল এই লাচিত দেখাম মানে বীৰ যোদ্ধা সৈন্যসকলে ইয়াতে আপোনালোকে যিমান চাই আছে বীৰ যোদ্ধাসকলে আছিল আমাৰ ইয়াত, মানে যিমান আছিল মানে আপুনি চাইছে কিমান ভাল ভাল অসমত মানে মোগলসকলে আক্ৰমণ কৰিবলৈ আহিছিল, কিন্তু মোগলসকলে ভাৰতৰ সকলোখিনি আক্ৰমণ কৰিছিল, কিন্তু আমাৰ অসমখন আক্ৰমণ কৰিব নাছিল, কিয়নো ইয়াত আছিল বীৰ যোদ্ধা দুজন, এজন হ'ল বাঘ হাজৰিকা, আনজন আছিল আমাৰ লাচিত বৰফুকন। আমাৰ লাচিত বৰফুকনে একমাত্ৰ সেনা আছিল যিজনে অলৰাউণ্ডাৰ বুলি ক'ব পাৰি আমি, এই আছিল আমাৰ লাচিত বৰফুকনে। এইবিলাক যোদ্ধা আছিল, আমাৰ যোদ্ধাবিলাকে এনেকুৱা আছিল যে মানে সকলোৱে এজন মানে সকলো কাম কৰিব পাৰিছে, কিন্তু মোগল সৈন্যবিলাক যিবিলাক আছিল সেইজনে এজন এটা কামতহে পাৰ্গত আছিল, আৰু আমাৰ সৈন্যবিলাক যিমান আছিল সকলোৱে কি আছিল, সকলো কামতে পাৰ্গত আছিল। আমাৰ অসমৰ যিমান সৈন্য আছিল সৈন্যবিলাকে মানে নাও আৰু তীৰ ধনু সকলো পাৰিছিল, কিন্তু মোগল সৈন্যবিলাকে কি কৰিছিল, অকল যিয়ে নাও বব পাৰিছিল নাও বৈছিল, আৰু যিয়ে তীৰ মাৰিবলৈ তীৰে পাৰ্গত আছিল, কিন্তু আমাৰ অসমলৈ অলৰাউণ্ডাৰ থকাৰ কাৰণে আমাৰ অসমত আক্ৰমণ কৰিব নোৱাৰিলে। মোগল সৈন্য মিৰ জুমলাই আহি কেনে ইয়াত কেনে মৰিয়ে গ'ল আৰু লাষ্টত এইটো। তাৰপিছত আমাৰ এটা সাহিত্য কবি আৰু আমাৰ সেনাধ্যক্ষ আছিল ইয়াত, একদম বহুত কামাণ্ড মানে কিবা কিবি ৰেংক আছে ইয়াত, আপোনালোকে চাইছে ৰেংক আৰু আছে এইবাৰ বহুতো ইয়াত। তাৰপিছত আমাৰ ইয়াৰ পৰা ৰকেট লঞ্চাৰ আপুনি দেখিছে, ইয়াৰ পৰা ৰকেট লঞ্চাৰ কৰা হৈছিল, এইটো আমাৰ জাহাজ হয়, নেভিগেটৰ জাহাজ হয় K89 এইটো জাহাজ ইয়াৰ পৰা কৰিছিল। তাৰপৰা যুদ্ধ আছিল, এইটো বহুত ধৰণৰ কিবা কিবি আছে। তাৰপিছত আপোনালোকক মই আৰু এটা বস্তু দেখাই আছো, বন্ধুসকলে চাব, যিটো এইটো আছিল, মই চিলুট জনাইছো তাক, ই আমাৰ দেশৰ বীৰ যোদ্ধা হয়, ই আছিল K চৌধুৰী। ইয়াতে লিখা আছে যে চিটেটেড উইথ দ্য ৰিজাৰ্ভ আৰ্মছ, পুলিচ আছিল সিহঁতে। আপোনালোকে বন্দুকটো চাই আছে, বৰ ভাল লাগিছে বন্দুকটো, আপোনালোকে চাইছে এই বৰ বন্দুকটো। তাৰপাছত আমাৰ জোৱান ইয়াতে লেখাই আছে, আমাৰ জোৱান বুলি, আমাৰ জোৱান ইয়াতে আছে। ইয়াতে আহিব আপুনি বন্ধুসকল, আপোনালোকক মই কৈ আছো যে আমাৰ অসমত আহিলে এইবিলাক চাই যাব, কিয়নো আমাৰ অসম এনেকুৱা এটা ভাল জাগা, এনেকুৱা এটা ভাল আপুনি ভাবিব নোৱাৰে। তাৰপিছত আমাৰ আছিল, আমি অলপ আগতে কৈছিলোঁ আমাৰ সৈন্য বিষয়াসকলে কৈছিলোঁ আমাৰ অসম মানে মোগলসকলে কেতিয়াও শাসন কৰিব নোৱাৰিছিল, কাৰণ আছিল একমাত্ৰ আছিল আমাৰ এই বীৰ সৈন্যসকলৰ কাৰণে। আমাৰ এই বীৰ সৈন্যসকলে কেতিয়াও আমাৰ অসমক বিদেশীক হাতত তুলি দিব নোৱাৰিছিল। তাৰপিছত গান আছিল, এইবিলাক আগৰ গান আপোনালোকে চাব, এইটোৰ পৰা বম মানে ভম ভম কৰি দিছে। তাৰপিছত আপোনালোকে কৈ আছিলোঁ নহয়, এজনে সকলো কাম পাৰিব পাৰিছিল। আপোনালোকে জানে এই যে তীৰ, আপোনালোকে চাই আছে যে তীৰ আছিল, এইটো তীৰেৰে আপুনি মানে গোটেই মানে তাৰ সকলো ক্ষমতা আছিল। ই নাও বৈছে, আপুনি নাও চাই আছে, ই দুজনে নাও বৈছে, সি তীৰ ওলাইছে, সি মানে আমাৰ বীৰ আছিল লাচিত বৰফুকনে, সিহঁতৰ আগুনৰ বন্ধা জুইৰ বন্ধা লৈ ঘূৰিছিল, সেইটো তীৰ মাৰিছিল। আৰু আমি আকৌ দেখাই আছোঁ আপোনালোকক, মই ভালকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ, তথাপি যদি ভুল হয় আপুনি ক্ষমা কৰি দিব। ইয়াত দেখক কিমান মজা লাগে, কিমান মজাৰ বস্তু আমি আপোনালোকক দেখাইছোঁ। বন্ধুসকল, যদি এই ব্লগটো ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব, অসমৰ মানুহে যিয়ে চাব, আৰু অসমৰ মানুহে আপোনালোকে যিমান চাই আছে প্লিজ মোৰ এই ব্লগটো শ্বেয়াৰ কৰি দিব, কিয়নো আমাৰ অসমৰ গৌৰৱ আছিল এই লাচিত বৰফুকন আৰু আমাৰ সৈন্য দলসকলে, অসমৰ জোৱানসকলে বহুতে কিবা কিবি আছিল, আপোনাক দেখালোঁ, আপোনাৰ সৈন্য সমান্ত দেখালোঁ। তাৰপিছত আপোনালোকক ভালকৈ মই দেখাম, আমাৰ স্পেড জেট আছে ইয়াতে, তাৰপিছত কামান আছে আৰু গান আছে, কিবা কি আছে মই সকলোকে দেখাম। বন্ধুসকল দেখি চাই আছে প্লেনটো, এই টেংক হয় ইণ্ডিয়ান আৰ্মি কা, এই অসমৰ নহয়, এইটো ভাৰতৰ আৰ্মিৰ টেংক হয়। এইটো কেনেকুৱা ব্যৱহাৰ কৰে এইটো আপোনালোকক মই দেখুৱাই আছোঁ, এইটো চাওক, এটা জোৱানসকলৰ বাবে হয়। আৰু এটা আপোনালোকক মই দেখাই আছোঁ, এইটো আছিল কি বন্ধুসকল, এইটো চাব আপুনি, এইটো কেনেকুৱা লাগে, এইটো মই ঘূৰি ঘূৰি আপোনালোকক দেখাই আছোঁ।